নমস্কাৰ সঞ্জীৱ বৰা এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মানে গাঁৱতে মানে এটা হেণ্ডিবল থমগৈ আৰু কেনেকৈ উঠা কি কৰোঁ সকলো দেখাই থাকিম সকলো স্কিপ নকৰিব ভিডিঅ'টো শেষলৈকে চাওক নেকি ব'লা তেন্তে এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আমি মানে কামলৈ যোৱা আগমুহূৰ্তত এনেকৈ বাবুহঁতৰ ঘৰৰ ওচৰত গোটেইখিনি গোট খাই অকণমান কথা নপতাকৈ নাযাওঁৱে মানে এতিয়া কথা অকণ পাতি ল'লোঁ আৰু এতিয়া গৈ থাকোঁ ব'লা যিহেতু ঘৰৰ ওচৰতে কাম সেইকাৰণে খোজকাঢ়ি গুচি আহিলোঁ আৰু হয়তো যে ওলাই আছে ঘৰটো দেখিছে না সেই ঘৰটোৱে পালোহি আৰু বেছিকণ নাই ব'লা আৰু একেবাৰে পাছফালে আপোনালোকক লৈ আহিছোঁ আৰু এতিয়া আহি পেলানিয়ে দেখিলোঁ যে তপন দা আৰু মাইনাকনে আহি পেলানিয়ে সিহঁতি একদম ঢেঁকী চেকি ফিটিং কৰি থৈ দিছে আৰু দেখিছে নহয় এয়া গোটেই পাইপডালত মানে অকণমান উঠিলে বেছি উঠাব নোৱাৰিলে সিহঁতি তাৰপিছত কিবা এটা খহি গ'ল বুলি কৈছে খহি পেলানি জাম লৈ লৈছে বুলি কৈছে সিহঁতি পূৰা মানে ঢিল চিল বান্ধি কৰি একদম ঢেঁকী চেকি ফিটিং কৰি দেখিছে নহয় ঢেঁকীত চেইন লগাই একদম ঢেঁকী চেকি ফিটিং কৰি ৰেডি ৰাখিছে আৰু যিহেতু হেণ্ডিবলৰ মুঞাটো সিহঁতি খুলি মেলি থৈ দিলে আৰু এইপিনে মানে তপন দাই মানে নতুনকৈ চেইন এডাল বনাই আছে আৰু এডাল চেইন মানে ঢিলত লাগি আছে যদি কিবা কাৰণত সেইডাল ছিগি থাকে তেতিয়া পটককৈ আকৌ এডাল খুৱাব লাগিব সেইকাৰণে এই চেইনডাল বনাই আছে আৰু এইটোৱে হৈছে হেণ্ডিবলটো মুঞাটো সিহঁতি খুলি পেলানি ছাইডত থৈ দিছে ঠিক আছে ব'লা তেতিয়া এতিয়া লাহে লাহে উঠাই থাকোঁ আপোনালোকে ভাবিছে চাগে উঠাম বুলি কৈ ঢিলটো খুলি পেলালে কিয় চাই থাকক ঢিল খোলা নাই ঢিলৰ ৰছীডাল ছিগি থাকিলে তাৰপিছত এতিয়া আমাৰ ডেনিয়ে সলাই দিব আৰু এতিয়া মানে সলোৱা পিছতে উঠাবলৈ আৰম্ভ কৰি দিম চাই থাকা এতিয়া ঢিল বান্ধি হৈ গ'ল সকলোখিনি ৰেডি হৈ গ'ল এতিয়া আমি ঢেঁকীত উঠিবহে লাগে আৰু চাই থাকা কেনেকৈ উঠাওঁ সকলো দেখাই থাকোঁ চাওকচোন ইমান জোৰ দিছে যদিও মানে পাইপডাল অকণো হিলাই নাই আগৰ জেগাতে আছে কিনো লাগি ধৰিলে জানো মানুহ কেইটামান আৰু মাতিব লাগিব তাৰ আগতেই আমি এতিয়া চাহ দিছে চাহ পানীটো খাই লওঁ মানে যিহেতু লগৰকেইটা আৰু দুটামানক মাতিছোঁ আৰু এতিয়া চাহ খাই লওঁ ফুচকাটো চাহ খাই আছে বৰাও বহি লৈছে মানে ভাগৰ বহুত লাগিছে এয়া বিস্কুট আৰু চাহ অকণ খাই পেলাই আকৌ এচাত জুই দি চাম যদি আহে আহিব নাহিলে লগৰকেইটা আহিলেহে হ'ব আৰু চাহকণ খাই পেলাই আকৌ পুনৰ লাগি গ'লোঁ কামত আৰু এবাৰ চাওঁ উঠে নে নুঠে অকণমান জোৰ দি চাওঁ লগৰকেইটাকো ফোন কৰিলোঁ সিহঁতেও আহি আছোঁ বুলি ক'লে মানে পাবহি আৰু এতিয়া সিহঁতি অহালৈকে আৰু অকণমান জোৰ দি চাওঁচোন আহে বহু সময় কষ্টৰ পিছত মানে উঠিলেগৈ পাইপখিনি যিহেতু লগৰকেইজনো আহি গ'ল গোটেইকেইজনে মানে একেলগে জোৰ দি পেলাই উঠালে গোটেই সোপাই মানে জোৰ দি উঠালে আৰু এতিয়া মানে যিহেতু সকলোখিনি মানে কোমলে হৈ গ'ল উঠিছে আৰু ওপৰলৈ সেইকাৰণে দুই তিনিজনে মানে জোৰ দি উঠাব পৰা হৈ গৈছে এতিয়া দুই তিনিজনে উঠাই আছে বহুত জোৰ লাগিলে কৈছোঁ নহয় আৰু কি কৰি থাকোঁ চাই থাকা আৰু মানে পাইপডাল খোলাৰ আগত যিহেতু টান ধৰি আছে যিহেতু পুৰণি পাইপ সেইকাৰণে বাবুৱে মানে চকেটটোত আৰু পাইপডালত অকণমান হাতুৰিয়ে মাৰ দি লৈছে তাৰপিছত ঢিলা হ'ব মানে খুলিবলৈ ভাল হয় এনেকৈ চাই থাকা আৰু এইপিনে মানে পাইপডাল খুলি দিয়াৰ লগে লগে পাইপডালৰ ভিতৰৰ পৰা কি ওলাইছে চাওক ডাইৰেক্ট ক্ৰীম ওলাই গৈছে ক্ৰীম সেই আচল খোৱা ক্ৰীম নহয় আকৌ দেই এইটো মানে বোকাই পানীয়ে মিক্স হৈ পেলানি বনা ক্ৰীমহে খাই দিলে কিন্তু যাবগৈ চাই থাকা
আৰু চাওঁতে মানে গোটেইখিনি পাইপ উঠি গ'ল, ফিল্টাৰলৈকে উঠি গ'ল। আচল কথাটো আপোনালোকক এতিয়ালৈকে কোৱা হোৱাই নাই। আচল কথাটো মানে কি, পুৰণি টিউবৱেল বুলিয়ে কৈছিলোঁ, কিমাননো পুৰণি সেইটো আচলতে এতিয়ালৈকে কোৱাই নাছিলোঁ। আৰু কৈ দিছোঁ শুনক, এই টিউবৱেলটো যিটো টিউবৱেল আমি এতিয়া উঠালোঁ, সেই টিউবৱেলটো বয়স 25 বছৰ, মানে 25 বছৰ আগতেই এই টিউবৱেলটো বহাইছিলে। আৰু এতিয়া মোৰো 25 বছৰে হৈছে, যিহেতু টিউবৱেলটো মোৰ লগৰ বুলি ক'লেও বেয়া নহ'ব। আৰু মানে কি, আগৰ দিনৰ টিউবৱেলবোৰৰ ফিল্টাৰবোৰৰ তলত প্লাষ্টিকৰ কোন নহয়, আচলতে কাঠৰ এনেকৈ ঠিলা ভৰাই পেলানি দিছিলে। আৰু আজিকালি প্লাষ্টিকৰ লগাই দিয়ে। আৰু কমপ্লিট চাওক, এইটোৱে ফিল্টাৰটো পুৰণি কালৰ টিউবৱেলৰ ফিল্টাৰটো। আৰু এইটোত মানে পলেপ দিয়া আছে পিতলৰ। আৰু চাওকচোন, একদম 25 বছৰ আগৰ ফিল্টাৰ বুলি ক'বনে বাৰু, কিমান নতুন হৈ আছে চাওক। আৰু যে কি নহওক, এতিয়া আমাৰ চৰকাৰেও মানে কাম যিহেতু হৈ গ'ল, এতিয়া চেইন চব ধুইছে। আৰু এইপিনেও মানে সকলোৱে নিজৰ কাম কৰি আছে। দেখিছে নহয়, বস্তু ধুইছে, মানে বস্তু সামৰিছে। গাঁতটো এইটো ঢেঁকী চব হেৰি কৰিছে। মাইনাই মানে ফিল্টাৰটোত সোমাই থকা মাটিখিনি খুন্দিয়াই উলিয়াইছে। এয়াই আৰু চাই থাকা। এতিয়া মানে অলপ দেৰি পিছতে খানা চানা ব্যৱস্থা কৰিছে আৰু চাই থাকা। আৰু এইপিনে চাওক, গাহৰি আৰু ৰুটি। আৰু এইপিনে তপন আৰু বাবু, ফুলদা সকলোখিনি বহি পেলানি একদম পূৰা খোৱাত ব্যস্ত হৈ আছে, ৰুটি আৰু গাহৰি। এইপিনে চাওক, ফুলে মানে আঙুলি চুপি খাইছে। আৰু এয়া খাই বৈ লওঁ, আৰু কাম যিহেতু হৈ গ'ল ন, খাই লওঁ। এতিয়া মানে কাম চাম কৰি একদম আজৰি হৈ গ'লোঁ। এতিয়া ডাইৰেক্ট ঘৰ যাম। আৰু ভিডিঅ'টো ইমানেই আৰু, যদি চাই ভাল লাগিলে লাইক কমেণ্ট থাকেই আৰু ন, কৰি দিবা, ছাবস্ক্ৰাইব কৰি দিবা, শ্বেয়াৰ কৰি দিবা। ঠিক আছে, বাই বাই, জয় অসম।